নমস্কাৰ অসমবাসী ৰাইজ, মই পদ্মিনী কোঁৱৰ গোহাঁই আপোনালোক সকলোকে মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বেমাৰ বুলি কিমাননো ঘৰতে সোমাই থাকিম আৰু ন, সেয়েহে মানুহজনে ক'লে যে ব'লা আজি পাৰ্কৰ পৰা আহোঁগৈ। যিমানেই ঘৰতে সোমাই থকা হয় সিমানে বেমাৰেও চল পায় আৰু মনবোৰো বেয়া লাগে এইবোৰ কথা ভাবি গতিকে ব'লা। তাৰপিছত আৰু মাইকী মানুহ এনেও ফুৰিবলৈ যোৱা শ্বপিং কৰিবলৈ যোৱা বুলি ক'লে সদায় এটা ভৰি দাং খায়ে থাকে। গতিকে মানুহজনে উদযাচি লগ ধৰিছে যেতিয়া কোনো নোলোৱাকৈ থাকিব পাৰি, একদম পটাপট ওলাই মেলি ল'লোঁ। ওলাই মেলি লৈ আৰু একদম ল'ৰা ছোৱালীকেইটাও পূৰা ফূৰ্তি, আজি একদম পাৰ্কত যাম এনেকৈ বুলি কেইজনীয়ে এতিয়া কি কৰিলোঁ, একদম আমাৰ বাইকখনতে গোটেই চাৰিটা গুচি আহিলোঁ। কিয়নো নিজৰতো চাৰিচকীয়া গাড়ী নায়েই, গতিকে আমি আৰু আমাৰ বাইকখনেই সুখ দুখৰ লগৰী। আৰু টুকটুকত আহিবলৈও অসুবিধা হ'ল, কিয়নো পাৰ্কখন আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়। যদি আমি টুকটুক লৈ গুচি আহোঁ, যাওঁতে আকৌ অসুবিধা হ'ব। যোৱাৰ টাইমত দেৰি হ'লে আকৌ টুকটুক নাপাবও পাৰোঁ। নিজৰ বাইকখনত আহিলে আকৌ ঘূৰি যোৱাটো একো অসুবিধা নহ'ব। আৰু এইফালে চাওক, আমি এতিয়া আহি পাৰ্ক পাই গ'লোহি। আৰু এতিয়া চাওকচোন বাৰু ইহঁতকেইটাৰ একদম উৎপাতবোৰ। বাহ, ইফালে বডি বনিলে বোলে আমাৰ বেটা। সঁচাকৈয়ে আজি সন্ধিয়াৰ সময়খিনিত পৰিয়ালৰ আটাইয়ে ওলাই আহিলোঁ। বহুত বেছি ভাল লাগিলে, মনটো সঁচাকৈয়ে বহুত বেছি মুকলি লাগিলে। আৰু অলপ চলপ ব্যায়ামো কৰি দিলোঁ, সেইকাৰণে গাটো অলপ ভাল লাগি গ'ল, লঘু লাগি গ'ল। তো কামটো সদায় চলিয়ে থাকে নহয়নে? সেয়েহে কামৰ মাজতেও মানুহে পৰিয়ালৰ ইজনে আনজনক লগ দিয়াটো খুবেই প্ৰয়োজন।
আৰু এনেদৰে কেতিয়াবা মন ভাল লাগিবৰ কাৰণেও ওলাই অহাটো খুবেই দৰকাৰ নহয়নে? আপোনালোকে বাৰু এই নাওৰূপৰ এই পাৰ্কখনলৈ আহিছেনে? যদি কোনোবাই অহা নাই আহিবচোন, সঁচাকৈ বহুত বেছি ভাল লাগে আৰু মই ভাবোঁ বহুতে আহিলেই আমি আজিৰ এই ভিডিঅ'টো অলপ হ'লেও যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।